গুড ইভিনিং ফ্ৰেণ্ড। এন্ধাৰে মুন্ধাৰে গধূলিৰ পিছত মানে এতিয়া ৰাতি বাজি গ'ল 7টা। বজাৰলৈ যাওঁ বুলি অকণমান ওলাই আহিলোঁ আৰু আহি পাই গ'লোঁ বজাৰ। কাৰণ বজাৰত আহিছোঁ মাছ ল'ম বুলি আৰু ঘৰত শাক পাচলিও নাছিলে, অলপ শাক পাচলি বজাৰ কৰিম বুলি ওলাই আহিছোঁ। কিন্তু চাওকচোন, মোৰ নিচা আছে কি ফুচকা দোকান ক'ত, আৰু ফুচকা দোকানখন দেখা পাই ৰ'বই নোৱাৰিলোঁ। ৰাস্তাটো পাৰ হৈ দৌৰি আহি গ'লোঁ ফুচকাৰ দোকানত ফুচকা খাবলৈ। এতিয়া ফুচকা অকণমান খাই লওঁ, অকণমান কি 10 টকাৰ ফুচকা খাওঁ, বহুত নাখাওঁ কিন্তু দেই মই। Suppress my feelings 'cause I know what's best for me. খোৱা হৈ গ'ল মোৰ ফুচকা আৰু ইয়াৰ পৰা এতিয়া টাটা বাই বাই লৈ আহি গ'লোঁ শাক পাচলি বজাৰলৈ। চাওকচোন, শাক পাচলিখিনি দেখিলেই লওঁ লাগে, কিন্তু লওঁ বুলি ভাবিলেতো নহ'ব, যিহে দাম। আহি পাই গ'লোঁ মাছৰ বজাৰ। এতিয়া মাছখিনি লৈ লওঁ আগতীয়াকৈ। ল'ম আজি মাছৰ মাথা আৰু কিবা কিবি মাছ আছে নেকি চাই ল'লোঁ। এয়া দেখিছেনে, পাভ মাছ। দাদা ইমান ধুনীয়াকৈ মোক পাভ মাছখিনিৰ বিষয়ে বুজালে, নলৈ উপায় নাই লৈ ল'লোঁ। আৰু এয়া দেখিছেনে, ধুনীয়াকৈ মোক বাচা শিকাই দিছে। মই ক'লোঁ বাচিব নাজানো। দাদাজনে ধুনীয়াকৈ মোক কেনেকৈ বাচিব লাগে মাছটো শিকাই দিছে। পাভ মাছ ল'লোঁ, মাছৰ মাথা ল'লোঁ। আহি পেলাই পাই গ'লোঁ শুকান মাছৰ দোকানত। আৰু এফালে চাওকচোন, ভাইটিজনৰ পৰা আগতো নিছোঁ, ইমান ডাঙৰকৈ দোকানখন লৈ যে বহি আছে, ৰ'বই নোৱাৰি, ইমানেই শুকান মাছৰ গোন্ধ। কিন্তু খাবলৈ ভাল লাগিলেতো গোন্ধ সহ্য কৰিবই লাগিব। শুকান মাছ লৈ ল'লোঁ আৰু আহি পাই গ'লোঁ শাক পাচলিৰ দোকানত। ইয়াতো অলপ শাক পাচলি লৈ ল'লোঁ ঘৰৰ কাৰণে, কাৰণ বহুত চব্জি আছে। ভাইটিয়ে ধুনীয়াকৈ এটাকৈ দাম কৈ আছে আৰু এখন দোকানৰ পৰাই গোটেইখিনি চব্জি বজাৰ কৰি ল'লোঁ। আৰু আহি থাকোঁতে পাই গ'লোঁ মূলা শাকো লৈ ল'লোঁ 2-3 মুঠা লৈ এনেকৈ ঘৰলৈ চাওকচোন ওলাই আহিছোঁ। ইমান ডাঙৰ যে বেগটো লৈ আহি আছোঁ, উপায় নাই, বজাৰ কৰিছোঁ, খাব লাগিব যিহেতু, বজাৰ কৰি আনিবই লাগিব। এনেকৈ আহি পেলাই আকৌ মই টমটমত উঠিম বুলি আহি গ'লোঁ। বজাৰ কৰা হৈ গ'ল, আকৌ এন্ধাৰে মুন্ধাৰে ঘৰ আহি পালোহি।